मैं अपनों को बुद्धि नाव के चैनल तरह नौकरी अपना को नमस्कार जानिए मैं अकोई सिमुलहुरी अकोई हुजकी लाइबा पुलिस स्टेशन दा हुजकी अकोई सिस्टर रेणु फुकन जॉब तो वो अकोई कांस्टेबल दा अदुगो सोमदा अकोई पुलिस स्टेशन सुबी ने माय हस्बैंड जो अपना माल नाम लखधर बरुवा है ना मकोई जे असी थवोइना इबुना बलाइनी बको मकोई चैनल मसा मले अदु आइदे मैतेगे हिंदी देगा नंगागी दो ngasi बाउदा अदुना आइना असामिस ता ngasi बाउदा आइदे असामी मिना न बखंगदि बको अदुना मोय याम नुसिबा अदुना वीडियो जे थवोइना नंबला पनि बाई गन इंटरव्यू लौनो अदु मकोइना आइना आदे चपो कान जो मकोई आइ थाना दा एवरीथिंग आइ थबक थोपो कान याम नुसिने यिंबी सिदनेना मयांग हाइबो लेते मैते हना लेबा हाइबे अदुना आइबु नुसिबिरगदे तसेंना मकोई चैनल जे मयामना आइगी माय इंबिरगा सपोर्ट कर तौबिसि अदुना आइ वाहि मते उंदंग अखोय मोय मरोदा साना जगे मयामना पिगनि को আজি আপোনালোকে আহিলে বহুত ভাল লাগিলে তাকে কৈছো আৰু মই মানে খুব অসমীয়াটো কোৱাই নাই বুলি ক'ব পাই চেনেলত আৰু হিন্দী মানে অসমত সবে বুজি পায় আৰু আমাৰ নৰ্থ ইষ্টৰ কিছুমান জগাত মণিপুৰটো হিন্দী এইবিলাক ভালকে বুজি নাপায় আৰু তাৰ ৰিলেটিভবোৰো বেছি আছে যে তো ইহঁতি মানে হিন্দী নুবুজাৰ কাৰণে মই মণিপুৰীত কোৱা হ'ল কিন্তু মানে মই আকৌ ভাবিছিলো যে এমপটি আবিখন যে অসমীয়াতে কোন কিন্তু অসমীয়াত ক'লেও গোটেই ইণ্ডিয়া থাকি যাব পাছত যদি বেছি গ্ৰথ লয় তেতিয়া আৰু এটা খুলি দিম তেতিয়া অকল অসমৰ কাৰণে ভাবিছো কিন্তু যিমান মই পেচেণ্ট পাইছো সবে হিন্দীটো বুজি পাইছে আমাৰ অসমৰ যিমান এতিয়া তিয়কৰ পৰাও পেচেণ্ট এজন ভৰি বেছি নোহোৱানে বঢ়ালে তেখেতকো মই হেল্প কৰালো ডিছকাউণ্টো দিলে আৰু বহুত ভালকে কেয়াৰ লৈছে তো বহুত ভাল লাগে মই যদি কাৰোবাক হেল্প কৰোঁ আমি এটা কোনোবা সুস্থ হৈ কাকো সহায় কৰিব নোৱাৰো আমি আপুনি যে পাৰিছে হয়তো ভগৱান এইটো আপোনাৰ জীৱনত এৰা নিলে কিন্তু এটা টাৰ্নিং পইণ্ট দিলে যে মানুহ সহায় কৰা তো বহুত ভাল লাগিলে আৰু মই ভবাও নাছিলো যে এনেকে আপোনালোকে ইউটিউব চেনেল আছে আপুনি ইউটিউব চেনেলত এটো ক'ব নোৱাৰে যে আপোনাৰ ছাবস্ক্ৰাইবাৰ কম আছে ইউটিউব চেনেল আছে যদি ইউটিউব চেনেল নিব মই যে ছাবস্ক্ৰাইবাৰ জলি হেন মই যে ইউটিউবৰ নাতি হাবি আদি মই ছাবস্ক্ৰাইবাৰ আচব হেন ইউটিউবৰ নি আমাৰ নাতে হিৰো আপুনি হিট মানে ফিল্ম নেমাৰে হিৰো কেটেগৰী একেটাতে ল'ব মানে ছাবস্ক্ৰাইবাৰ কাৰোবাৰ বেছি হ'ব পাৰে কাৰোবাৰ কম হ'ব পাৰে কিন্তু ইউটিউবৰ হয় প্লেটফৰ্মত আহিলে মানে তো আপোনালোকে সময় উলিয়াই কিনে মোৰ টপিকত লৈ কিনে আপোনালোকে যে কৰিছে বেলেগে যাতে ভিডিঅ'টো চাই কিনে উৎসাহ পায় মটিভেট হয় আৰু কিছুমান যদি হস্পিটেলত আছে আৰু কিছুমান ল'ৰা যদি প্ৰস্থেটিক লেগ লগাইছে খোজ কেনেকৈ কাঢ়িম এই দাদাজন ইমান আগবাঢ়ি গ'ল আমি পাৰিম এনেকৈ বস্তু এটা ইণ্টাৰেষ্ট আমি সেইকাৰণে আহিছোঁ যে আপুনি হিন্দী আৰু মণিপুৰী আপোনাৰ লেংগুৱেজত পঢ়িছে কিন্তু অসমীয়াত নাই আমি ভাবিছোঁ কি অসমীয়াতো বহুত মানুহে হিন্দী কিছুমান হিন্দীও নজনা মানুহ আছে দুখীয়া ঘৰৰ মানুহ একো নাজানে ঘটনা ঘটি গৈছে তেওঁলোকৰ এতিয়া অসমীয়া বুজি পাব যে হয় এনেকুৱা ধৰণৰ মানুহজন আছে তেওঁৰ পৰা আপোনাৰ অনুপ্ৰেৰণা পালে সাহস হ'ব মানুহজন ভৱিষ্যতে এটা অন্ধকাৰ বাটটোৰ পৰা ওলাই পোহৰ বাটত যাব পাৰিব বহুত মানুহে জীৱনত এনেকৈ ঘটি গ'লে অন্ধকাৰ হৈ যায় জীৱনটো তাকে সাহসত আগবাঢ়ি যাব তেওঁলোক ꯑꯗꯨꯅꯤ ꯈꯔ ꯑꯃ ꯑꯁꯥꯝꯗ ꯃꯤ ꯃꯌꯥꯝꯁꯨ ꯂꯩꯕꯀꯣ ꯃꯅꯤꯄꯨꯔꯗꯧꯅ ꯍꯥꯏꯕꯗꯤ ꯍꯤꯟꯗꯤꯁꯨ ꯈꯪꯗꯕ ꯑꯗꯨꯒ ꯑꯩꯈꯣꯏꯒꯤ ꯃꯩꯇꯩꯁꯤꯗꯤ ꯈꯪꯗꯕꯀꯣ ꯑꯗꯣ ꯃꯈꯣꯏꯗꯗꯤ ꯀꯃꯥꯏꯅ ꯊꯣꯡꯒꯅꯤꯀꯣ ꯈꯣꯡ ꯈꯨꯠ ꯌꯥꯎꯗꯕ ꯏꯆꯤꯟ ꯏꯅꯥꯎꯁꯤꯡꯗꯣ ꯃꯈꯣꯏꯒꯤꯁꯨ ꯈꯜꯂꯒ ꯃꯣꯏꯅ ꯊꯋꯥꯏ ꯂꯥꯛꯆꯕꯅꯦꯕ ꯑꯗ ꯃꯣꯏꯒꯤ ꯚꯤꯗꯤꯑꯣꯗꯣ ꯑꯩ ꯀꯝꯃ꯭ꯌꯨꯅꯤꯇꯤꯗ ꯁꯦꯌꯔ ꯇꯧꯖꯔꯛꯀꯦ ꯃꯣꯏꯒꯤ ꯆꯦꯅꯦꯜꯗꯣ ꯃꯌꯥꯝꯅ ꯁꯣꯏꯗꯅ ꯁꯞꯄꯣꯔꯠ ꯇꯧꯕꯤꯒꯅꯤ ꯍꯥꯏꯅ ꯈꯜꯂꯦ ꯑꯗꯨꯅ ꯃꯣꯏ ꯆꯦꯅꯦꯜꯗꯣ ꯍꯥꯞꯆꯔꯛꯀꯦ ꯑꯗꯨꯒ ꯃꯌꯥꯝ ꯚꯥꯞ ꯇꯥꯕ ꯇꯥꯗꯕ ꯑꯦꯝꯄꯊꯤ ꯅꯥꯎꯒꯤ ꯃꯥꯏ ꯌꯦꯡꯉꯒ ꯃꯌꯥꯝꯅ ꯅꯨꯡꯁꯤꯕꯤꯗꯅ ꯏꯆꯤꯟ ꯏꯅꯥꯎꯅꯤ ꯈꯜꯂ ꯌꯦꯡꯕꯤꯌꯨ ꯑꯗꯨꯒ ꯁꯕꯁꯀ꯭ꯔꯥꯏꯕꯁꯨ ꯇꯧꯕꯤꯌꯨ ꯇꯧꯕꯤꯅꯤꯁꯨ ꯈꯜꯂꯦ ꯅꯨꯡꯁꯤꯗ꯭ꯔꯣ ꯃꯌꯥꯝ ꯂꯣꯟ ꯈꯪꯗ꯭ꯔꯁꯨ ꯑꯩꯅ ꯃꯌꯥꯝꯗ ꯄꯨꯔꯛꯅꯕ ꯁꯨꯃꯥꯏꯅ ꯑꯗꯨꯒ ꯃꯤ ꯃꯁꯥꯃꯛ ꯑꯅꯤꯃꯛ ꯊꯕꯛ ꯁꯨꯔꯤꯅꯤ ꯑꯆꯧꯕ ꯑꯗꯨꯒ ꯑꯁꯨꯛ নুꯡꯁꯤꯅ মিগি খালগা লাই আপোনালোকে সব নিজৰ ডিউটি থাকি ইমান বিজি লাইফ এটা হৈ আছে ন মানে তাৰ মাজতে যে আনুৰ কাৰণে ভাবিছে ন ইউটিউবটো মানে মানুহ এটা বেলেগ আইডিয়া লৈ লয় কিন্তু নহয় মানে বহুতে মানে বিছনাত বহি হলো আৰামছে চাব ইহঁতি আমি কিমান কষ্ট কৰিছো এটি বুজি নাপায় কিন্তু ইহঁতক যে আমি কিবা এটা বেনিফিট দি আছো ন সেইটো হয় আমি এখানে আহিছো মই আৰু আপোনাক মই সুধি লৈছো যাতে আমাৰ পৰা কোনোবা যে অকমান সহায় পায় আমিতো দুপৰ পৰা নাই থাকে এইটো প্ৰায় আপোনাৰ পৰা কিমান মানুহে কিমান ঘৰ অন্ধকাৰ হৈ আছে অকমান যে পোহৰ বাট এটা ওলাই যাওক সবৰে জীৱনটো জিয়াওক ডিপ্ৰেছনত গুচি নাযাওক সেইকাৰণে আমি আপোনাৰ পৰা অনুপ্ৰেৰণা ল'বলৈ আহিছো তাকে ৰেণু সিস্টাৰ আমাৰ শিমলগুৰি পুলিচ ষ্টেচনত থাকে আৰু আপোনাৰ ৰেণু সিস্টাৰৰ হাজবেণ্ড আপুনি নাজিৰা এছটিপি অফিচাৰ থাকে তাত কোনজন ছাৰ থাকে ডিএছপি ছাৰ থাকে তো বহুত ভাল লাগিলে আজি চব আমি বহুত কথা পাতিলো আৰু মোৰ লাইফৰ কথা বহুত শ্বেয়াৰ কৰিলো একেডোখৰৰ চেনেলত আৰু মোৰ চেনেলতো বহুতখিনি মোৰ লগৰ ছাবস্ক্ৰাইবাৰ আছে আছামিজ
তো মই কমিউনিটিত শ্বেয়াৰ কৰি আছোঁ আৰু তেখেতসকলৰ চেনেলকো আপোনালোকে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান ডিজেবিলিটি আছে তেখেতসকলক শ্বেয়াৰ কৰিব কাৰণ তেখেতসকলে অসমীয়াত ভালকেনে বুজি পাব বহুত ভাল কথা অহাৰ কাৰণে বহুত বহুত ভাল লাগিলে তো আজিলৈ ইমানটোতে সামৰিছোঁ বাই বাই